সো কাতি বিহুতে বনোৱা ভিডিঅ' কিন্তু সময়ৰ অভাৱৰ কাৰণে দিবই পৰা নাছিলোঁ এইফালে মই গাজৰ ৰুকি আছোঁ গাজৰ ৰুকি আছোঁ আমি বনাম হালৱা গাজৰৰ হালৱা চ' দেখাম আপোনালোকক কেনেকৈ বনাই আৰু কাইলৈ আছে বিহু কাতি বিহু চ' মায়ে বনাই আছে পিঠা চিঠা মানে পিঠা তেল পিঠা বনালে আৰু বনালে কিবা কিবি আগতে থৈ দিছে ঠাণ্ডা হ'বলৈ এইফালে মায়েৰে বস্তু সামৰি আছে আৰু মই এইফালে গাজৰ ৰুকি হৈ আছে লাষ্ট এডোখৰ মই আপোনালোকক দেখাই লওঁ কাম কৰি আছোঁ চব কাম কৰিছোঁ মই অলপ চাওক প্ৰথমে গাজৰ ৰুকি ৰুকি দুডোখৰ পেলালোঁ অকণমানি অকণমানি মানে ৰুকাৰ পিছত যে এনেকুৱা কিডোখৰ মই নকৰোঁ মায়ে কৰিব কাৰণ দুডোখৰ মই পেলালোঁ মানে কৰি থাকোঁতে আৰু এইডোখৰ ট্ৰাইংগল শ্বেপ চ' গাজৰকণ ৰুকি লওঁ তাৰপিছত আপোনালোকক দেখাম এইডোখৰ মায়ে ৰুকি দিছে এতিয়া হৈ গৈছে মই বহুত ৰুকি দিলোঁ বাৰু অলপ সহযোগিতা দিলোঁ বাকী নহয় এতিয়া মাৰ কাম মই ভিডিঅ'গ্ৰাফাৰ ন মা আমাৰ চেফ এতিয়া এখন আনিলোঁ মায়ে এখন পাতি থৈছে মায়ে ৰাখিব এতিয়া বস্তুখিনি দেখা যাম কমাই থৈছে বস্তু বেছি ভৰাই দিছে আহি গ'ল মা যেতিয়া দিব অকণমান কৈ দিয়া দুচামুচ ভৰ দুচামুচ আধা জোখমতে দি ল'ব অকণমান কেৰাহীখন গৰম কৰি ল'ব তেতিয়া দিলে পটাপট গৰম হ'ব ৰঙা দালচেনি কথাবোৰহে দেখুওৱা মই চিম্পুলকৈ বনাইছোঁ কাৰণ মিঠা বনাবলৈ আছে এতিয়া কাইলৈ বিহু হয় মই খুবেই ব্যস্ত পাছত কৰিব লাগিব মই কামটো আৰু এয়া তেজপাত দেখিছে মই ধুনীয়া দিছোঁ অঁ এইফালে ধুই আনিছে মায়ে চাওঁ চাওঁ অঁ আৰু ইয়াত যাব গাজৰ অকণমান আছে ঘৰত খাবলৈ নেকি আমি তিনিটা মানুহে ঘৰত এনেই বনাইছোঁ এনেই মানে খাবলৈ মন গৈছে কাৰণে পাপাৰ মোৰ বখালে মই গ'লে তাত লৈ দিলোঁ আৰু আমাক বনাবলৈ সহায় কৰি দিছোঁ মই মেইন কামটোত ভালকৈ এনেকৈ লৰাই ল'ব দিব লাগিব বেছি কাম নহয় খালি ভজা কামটোহে আৰু ধুনীয়াকৈ ভজা কাম মই অকণমান দেখাই দিছোঁ সহায় কৰি এয়া লগে লগে বাচনো ধুলে এয়া আকৌ আহিলালে কিমান দেৰিলৈকে ভাজিব লাগিব এনেকৈ অকণমান ভাজি উতলিব বুলি গাখীৰ দি আৰু অকণমান ভাজি আছোঁ আৰু ঘিউত গাজৰটো অকণমান ফ্ৰাই কৰিব দিছোঁ আৰু ফ্লেমটো হাইত দি ল'ব এতিয়া অলপ কমাই দিছোঁ মানে লাহেকৈ বহাব পাৰি কমাব পাৰি চব আৰু যি মন যায় আৰু যি মন যায় মায়ে গাখীৰ দিব আৰু দেখিছে অলপ ৰং অলপ আহিছে গৰম হৈ পৰা বহুত ধুনীয়া গোন্ধ এটা আহিছে হাই ফ্লেম দেই ঘিউ দালচেনি লং ইলাচি তেজপাত মিহলি হৈ ধুনীয়া গোন্ধ এটা আহে এতিয়া মই উতলাই থোৱা গাখীৰ দি দিম আৰু চব আন্দাজ মতে দেই কোনো হিচাপ নাই আপুনি যিমান বনায় তাৰ হিচাপত দিব পাৰে ঘৰুৱা পদ্ধতিৰে বনাইছোঁ আশা সৰু যাতে ভাল পায় আৰু দেখিছে গাখীৰ অলপ দি দিছে আপোনালোকে আন্দাজ মতে দিব আৰু গাখীৰ দিলে বেছি ভাল হয় টেষ্টটো ভাল হয় মই এতিয়া ইয়াত চেনিও দি দিম দেখিছে বেছি মানে কালাৰটো বেয়া লাগিছে দেখিবলৈ নহয় চেনি বেছি টানো নহয় বনাবলৈ টান ৰুকাটোহে অলপ সময় চেনি নিজৰ খোৱাৰ ওপৰত কথা আৰু দেই বেছি খালে বেছি কমিব
কম খোৱাই ভাল বেছি খোৱাতকৈ খালি কম দিলে টেষ্টটো নাহে কাৰণে নিজৰ আন্দাজ মতে মানে আন্দাজ নহয় আৰু নিজৰ যিমান খাই এতিয়া গাখীৰটো একদম কমি যাব লাগিব শুকাই যাব লাগিব তেতিয়াহে আচল আহিব আৰু টেষ্টটো আহিব মইতো চব আন্দাজ মতে দিওঁ দেই হিচাপ নাই মই আজি খিনি পকাকৈ খোৱা বস্তু বুলি আজি ভাবিছোঁ বস্তু হেৰি কৰি আছে বেলেগ কামত ব্যস্ত হৈ আছোঁ পিঠা পনা বনোৱা এইটো বনোৱাৰ কাৰণে মই জানুৱাৰী ৰেকৰ্ডিং কৰি দিলে সেইকাৰণে মই কৈ দিছোঁ আৰু একো নাই বাৰু মানুহে চাই ভাল পায় এনেকুৱা এতিয়া উতলি থাকিব ঢাকিও দিব পাৰি ঢাকি দিওঁ নহ'লে কিবা কৰিব গাখীৰ একদম উতলি গৈছে অকণ মিডিয়ামত দি থওঁ ঢাকি থওঁ মই এনেকৈ থৈ দিওঁ কৈ থাকক মই বেলেগ এটা কাম কৰোঁগৈ এয়া আমাৰ মাৰ কাম ষ্টাইল কমাই থৈ দিম হৈ যাব সময় যিমান লাগে অলপ দেৰি গাখীৰ চাহ দিব লাহে লাহে মানে খৰ ধৰ কৰোঁতে কাজু কিচমিচকেইটা ভাজি ল'বলৈ পাহৰিলোৱে সেইকাৰণে কিনাৰতে আৰু এখন পেন পাতি দিছোঁ পটককৈ ভাজি লওঁ মই কৈছোঁৱে ঘৰুৱাভাৱে বনাইছোঁ একো ঘৰুৱাভাৱে বনাওঁতে সাজু পোৱা নাই ঝটপটকৈ কৰোঁতে কাম ঝটপটেই হৈছে অলপ বহাই দিছে এতিয়া সোনকাল হ'বলৈ আৰু সেইফালে কাজু ভাজিব এতিয়া গম পাইছে আপোনাৰ ঘৰুৱাভাৱে বনোৱা হৈছে আৰু এতিয়া কাজু কমকৈ কম আমি 3জন মানুহে আৰু আপোনালোকক দেখাই দিছোঁ আমি কেনেকৈনো খাওঁ মানে আৰু গৰম হ'ব লাগিব ঢাকি থোৱা আছিলে কাৰণে আপুনি আহিব গৰম দেখাইছোঁ এতিয়া দেখিছে ৰংটো আহিছে আৰু এইফালে মায়ে পেনখন গৰম কৰি লৈছে আৰু নাই নি আজি কিচমিচ নহ'ব তেনেহ'লে আলমণ্ড হ'ব আলমণ্ড 5টা আৰু যিমান দিয়ে আৰু আমাৰ আজি 5টা দিছোঁ আৰু অকণমান কাটি লৈছোঁ কাটি ল'লে বেছি খাই ভাল লাগে মই বৰ গোটা গোটা হেৰিটো নাখাওঁ গাজৰটো নাখাওঁ গাজৰ হৈছে আৰু ল'বলৈ বৰ গৰম এইখন বৰ গৰম আইৰণ হাত মই নিজৰ ৱেপনখন লৈ নৰ'ব এইফালে দেখাই দিছোঁ ৱেপন নহয় দেই মোৰ এখন মই দিব দিছোঁ টাৱেলখন টাৱেল নহ'লে গামোচা দেখাই আছোঁ মই গামোচাখন লৈ দি খোৱা যদি ক'ত আছে হেতাখন দিয়া হেতাখন চাইডত থৈ দিলে পিঠা বনাবলৈ আছে সেইবোৰ কৈ দিলে হ'ব নাই তোমাৰতো হৈ গৈছিলে কাৰণ তুমি পাহৰি দিলা বস্তু সেয়াই আপোনালোকে সেইকাৰণে লৰালৰিকৈ নবনাব অলপ ঘৰুৱা বুলি ভালকৈ বনাব ইমান হেৰি লৰালৰি ঝটপটকৈ নবনাব বনালে বুজি পাইছে আৰু ন সেয়া বহাই থৈ যাওঁগৈ গম পাইছে আমাৰ ঝটপট কিমান হৈছে আৰু এয়া আৰু এটা কথা কৈ দিছোঁ ফ্লেম ইমান বহাই নথ'ব এইটো মনোৰমা দেই আমাৰ ঘৰ এইটো থাকে পূৰা বহুত দিন চলে এইটো কৈ দিছোঁ আৰু এইফালে এইফালে ঢালিব এইফালে গাজৰ শুকাব হ'ল আপোনালোকৰ সেই খোৱা সময়তে এনেকৈ দি দিব পাৰে আৰু ন খাবহে আৰু গাখীৰটো সোমাই যায় আচলতে বনি বৰ ভাল আহে কি কৰি দিছে লাইটাৰ গেছটো মই বন্ধ কৰি দিছিলে কাৰণ বেছি বাঢ়ি আছিলে এতিয়া এইফালে দেখিছে মই লোৱাব পৰা নাই কাৰণ বহুত গৰম হয়তো মায়ে লোৱা দিয়ক বুজিছে কাজু নথকা হালৱা লৰালৰি হালৱা এনেকুৱাই খাবলৈ পিছে টেষ্ট ভালে একেই হ'ব আৰু কিন্তু কাজুটো দিয়া হ'ব চেককৈ তেল মৰাৰ নিচিনা হ'ব ইজি কিন্তু পাহৰি যোৱা হ'লে আৰু অলপ পাহৰিলে এনেকুৱাও কৰিব পাৰি এইবোৰ হোম ট্ৰিক্স বুলি কয় আৰু এয়া হৈ গ'ল দেখিছে নাই ইমান ভালো নহয় আৰু বেলেগ মানুহেতো বহুত ভালকৈ বনায় মই এনেই বনাইছোঁ এনেই ৰেকৰ্ডিং হৈ আছে ধুৱাইছে বৰ কেনে কাহ আহি গৈছে এইটো শুকাই গাখীৰখিনি শুকাই যাব তাৰপিছত ধুনীয়াকৈ তেল ঘিউটো নিজে নিজে তেল বিৰিঙি আহিব তেতিয়াহে আচলতে হয় আৰু এতিয়া বহুত সময় আছে মই কমাই থৈ দিম দেই আপোনালোকে বহাই থ'ব পাৰে যদি বেছি দেৰি হয় যদি ঝটপটকৈ বনাব লাগে আপোনালোকে বাছ এতিয়া আমি ৰখি থাকিম আৰু খাবৰ কাৰণে মই দেখাম তেনেহ'লে আৰু এইফালে ঝটপটকৈ বনোৱা কাজু আৰু এইয়া মায়ে এফালে পিঠা বনাব হৈছে বৰ দেৰি হৈছে 9টা বাজিব আৰু এতিয়াও দেখাই দিছোঁ এয়া মানে ৰেডি হৈ গ'ল কালাৰ অকণমান দিলে ভাল হয় এতিয়া মই সেইবোৰ ভবাই নাই কালাৰ দিয়া কথা তেনেকৈ খাই থকা ভালকৈ বনাই দিম ঘৰুৱাভাৱে ষ্টাইল দিয়া কালাৰ অকণমান দিলে অৰেঞ্জ কালাৰ অকণমান দি দিলে ভাল হয় ধুনীয়া হয় কালাৰ গাজৰটো ৰঙা হ'লেও ভাল হয় কিন্তু ইমান এইটো ৰঙা নহয় ৰঙা মানে অৰেঞ্জ কালাৰ লাইট হ'লে সেইকাৰণে ধুনীয়া কালাৰটো অহা নাই কিন্তু এনেই ভালেই হৈছে দেখিবলৈ খোৱাই থৈছোঁ এতিয়া এতিয়া খাবলৈ বেছি দেৰি নালাগে শেষ কৰি দিব বনাওঁতে যিমান দেৰি লাগে বেছি দেৰিও নাই লগা মই বেলেগ কামত কৰি আছোঁ নহয়
বেলেগ কামত লাগি আছোঁ হৈয়ে গৈছে পটাপট চব পটাপটে আমাৰ ঘৰৰ চব পটাপট এয়া দেখিছে কমেই আৰু কাৰণ মানুহ আমি ইমান নাই উল্টা ঘৰত ইমান যিহেতু দাদা কৈছে আজিকালি মিঠা কমকৈ খোৱা হয় আজি কেতিয়াবা মাজে মাজে মন কৰে আৰু ৰাইজে খাবলৈ ৰাইজে মানে ঘৰত আমাৰ মানুহ নাই বাৰু ইমান আপোনালোকে বেছি নাভাবিব দূৰৰ ফালে ঘৰত তিনিটা মানুহ আমি ৰাইজ মানে আমাৰ বাপেক দিয়ে ৰাইজ আমাৰ এয়া চেফ গেছ অফ কৰিব নাপায় ইখন টাৱা উঠাই আমাৰ নেক্সট ৰেচিপি আৰম্ভ হয় অলপ মাৰ ভুল হৈ গৈছে তিল আৰু গুড় কিবা আগতে বনাই থ'ব দেই তাৰপিছত এইবোৰ বনাবলৈ হেৰি কৰিব ঠাণ্ডা ঠাণ্ডা একদম পৰা চাউল গুড়ি বনাব আৰু এতিয়া ক্ৰীমকেইটা গৰম কৰি ল'ব কি চাইডত এখন ঘৰুৱা ষ্টাইলৰ আমাৰ এফালে হালৱা এফালে ঘৰুৱা ইয়াত আছে গাজৰ হালৱা গৰম গৰম সেইফালে মায়ে 2 নম্বৰ বনালে আৰু ইয়াত আছে পিঠা মই খুলো মা খুলি আছোঁ পৰি থাকিব নহ'লে তেল পিঠাখিনি দেখাই দিয়া অলপ বেছি নহয় নিয়মটো আৰু কাইলৈ কাৰণে কাইলৈ লাডু বনাইছিলোঁ যে দেখাই দিবা লাডু বনাইছিলে মায়ে ইয়াত আছে মিঠৈ হয় দেই মিঠৈ অ' ইয়াত নাই চৰি নিয়মটো আৰু সদায় বনাই কাৰণে মিঠৈ এয়া মায়ে এতিয়া 4 নম্বৰ বনালে এতিয়া 5 নম্বৰ বনাব 3টা খোৱা আছে এটা বহুত মানুহে চাকনি দিও কৰে ন হাতেদি কৰে কিছুমানে মই হাতেদি কৰোঁ 3 ধৰণত মানুহে কৰিব পাৰে কিছুমানে এটা আঙুলিও কৰে এটা আঙুলি এনেকৈ নিমিলি খাওঁ এক্সপাৰ্ট হ'ব আৰু ন এফালে আপোনালোকে হাই ফ্লেম মানে ল' ফ্লেম কৰিব পাৰে মই থৈ এতিয়া মচমচীয়া হয় বেয়া হৈ যায় পিঠাটো নহ'লে সেমেকি যায় ভাল নালাগে খাবলৈ মচমচীয়া হ'লে বেছি ভাল লাগে ন বহুত বেয়াই নহয় মোৰ বহুত দিন থাকে ভাল এমাহমান হ'লেও বেয়া নহয় পিঠা